সকলোৱে নিশ্চয় ভাল চাগে। মই বনাব লৈছোঁ পোলাও কাৰণে মই চাউলখিনি 15 মিনিট তিয়াই থ'লোঁ। তিয়াই ভালকৈ টুকি লৈছোঁ পানী নথকাকৈ। চালনীখনত ভালকৈ পানীখিনি সৰহকৈ টুকি লৈছোঁ। পোলাওত দিবলৈ মটৰ আৰু আলু লৈছোঁ আৰু অকণমান পাঁচফোৰণ লৈছোঁ আৰু এটা গোটা পিঁয়াজ কাটি লৈছোঁ। অকণমান আদা নহৰু লৈছোঁ। ৰিফাইন তেল দিছোঁ, ঘি দিছোঁ। ৰিফাইন তেলৰ সলনি আপোনালোকে ঘিউটো অকল বনাব পাৰে, নহ'লে বা অকল ৰিফাইন তেলতো বনাব পাৰে। মই দুইটা মিক্স কৰি বনাইছোঁ, খাবলৈ খুব ভাল লাগে দুইটা মিক্স কৰি দিলে। এতিয়া মই পাঁচফোৰণখিনি দি দিছোঁ ফুটি অহালৈকে। পিঁয়াজ দিছোঁ, পিঁয়াজখিনি ভালকৈ লৰাই ল'ম। আদা নহৰু দিছোঁ, আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এতিয়া মই চব্জিখিনি এড কৰিম। চব্জিখিনি ভালকৈ ফ্ৰাই কৰি থাকিম, লৰাই ল' টু হাই কৰি লৰাই ভাজি থাকিম। চাব যাতে তলৰ পৰা লাগি নাহে, ভালকৈ লৰাই অকণমান ফ্ৰাই কৰি ল'লে হ'ল। এতিয়া মই চাউলখিনি দি দিছোঁ। চাউলখিনি মই ভালকৈ অকণমান দি লৰাই ভাজি ল'লোঁ। ভাজি লৈ এতিয়া মই পানী দিছোঁ। পানী মই চাউল এবাটি দিছিলোঁ, পানী মই এবাটি দিছোঁ। পানীখিনি দেখিছে নহয়, অকল ডুব গ'লেই হ'ল চাউলখিনি। এতিয়া মই নিমখ দিছোঁ অকণমান জোখমতে, অকণমান চেনি দিছোঁ সোৱাদৰ বেলেঞ্চৰ কাৰণে। বেছি মিঠা খালে মিঠা দিব পাৰে। ইয়াৰ পোলাও মোৰ ৰেডি হ'ল। কি ধুনীয়া হৈছে দেখিছে নহয়, চাউলবোৰ এটা এটা হৈ গৈছে। ভালকৈ লৰাব যাতে চাউলবোৰ ভাঙি নাযায়। ইমান ধুনীয়া হৈছে। ৰেডি মোৰ পোলাও। কিমান ধুনীয়া হৈছে, বহুত টেষ্টি হৈছিলে খাবৰ কাৰণে।